আমাৰ জিঞ্জিয়া থানাখনৰ ওচৰত বোলে এখন ফাষ্ট ফুডৰ দোকান খুলিছে বহুত টেষ্টি বনাইছে ৰখিব কৈ আছো মানে প্ৰথমতে ক'বলৈ দিয়ক কাহিনীটো আৰু আজি আহিছোঁ মানে আমাৰ ঘৰৰ ওচৰতে খোলা ফাষ্ট ফুডৰ দোকান এখন আৰু দিন হ'ল বাৰু ভিডিঅ'টোহে মই বনোৱা নাছিলোঁ কাৰণ আজি খাম বুলি ভিডিঅ'টো কৰিবলৈ আহিছোঁ আৰু এইকেইদিন হাতত পইচা নাছিলে খাবলৈ আজি বোলো পইচাও পাইছোঁ কিবা এটা খাই লওঁ বেছি দামী বস্তু নাখাওঁ বাৰু মানে অলপ কম দামীয়ে খাম এফালে পকৰি লৈ লৈছোঁ এফালে বগা ধুনীয়াকৈ পেলাই দিছে থপথপীয়া বেলেগ বুলি নাভাবিব দেই এইটো ক্ৰীমহে তাৰপিছত ধুনীয়াকৈ এতিয়া খাওঁগৈ আৰু ঘৰত কিন্তু মানে দোকানত কিয় নাখাওঁ গম পাই নে কলেজৰ ছোৱালীসোপা আহে ন আৰু মানে দোকানত যেতিয়া থাকে নহয় মোৰ মানে লাষ্টটো অলপ বেছি ছোৱালীবিলাকৰ লগত মানে খোৱাতকৈ ঘৰত আহি পেলাই খোৱাটো নিচিনা ইণ্টাৰেষ্টিং কেতিয়াও হ'বই নোৱাৰে আৰু ধুনীয়াকৈ এতিয়া খাই লওঁ বুলি পকৰিটো প্ৰথমত মুখত ভৰাই দিছোঁ তাৰপিছত লৈ লৈছোঁ এতিয়া মই ঘুগুনি আৰু ঘুগুনি খাই পেলাই হাততে কমলা দুটা লৈ পেলাই বোলো দোকানখনত দি থৈ আহোঁ আৰু কমলা মানে আমাৰ ঘৰৰ কমলা দেই মানে কিনি খোৱা কমলাতকৈ মানে ঘৰৰ কমলাটো খাওঁ বুলি কৈছে আৰু দুটা মানে খৰি আছিলে সেইকাৰণে দি দিলোঁ আৰু কমলা মানে বৰ্তমান নাই আমাৰ গছত খতম হৈ গ'লেই ছোৱালীকেইজনী দিছেনে বহি আছে আৰু এটা কথা কৈ দিওঁ ভিডিঅ'টোৰ মাজত যদিও আপোনালোকে খাবলৈ নাহে ফাষ্টফুডৰ দোকানত তেনেহ'লে ছোৱালী চাবলৈ কিন্তু আহিব পাৰে মানে বহুত মানে ইয়াত বেলেগ বেলেগ ছোৱালী আহে নকৰিব তেনেকুৱা কাম পিটন খাব চেণ্ডেলৰ চৰ খাব লাগিব ছোৱালী পাই সেইটো কাম নকৰিব খাবলৈ আহিব আপোনালোকে আৰু মই বোলো ফেব্ৰিকুইড এটা আনি পেলাই এতিয়া মোৰ ষ্টেণ্ডডাল আঠাটো এৰাই গৈছিলে লগাই দিওঁ আৰু লগাওঁ মানে কিয় গম পায়নে এই বস্তুটো যে ভাঙিয়ে থাকে এনেকুৱা অশান্তি লাগিছে নহয় কিনিছিলোঁ 2000 দি 2000 3000 মাৰি নাথাকোঁ আজি ভিডিঅ'টো ইমানে পাই সমাপ্ত কৰিলোঁ বাই বাই